যোৱা এই মই নকৰবা কিন্তু ক'ত যা যাওঁ দে ক'ৰবাত ক'ত যা তেলে লোৱা নাই তুমি Hi guys, আমি আজি হনুমান মন্দিৰ দৰ্শন কৰিলোঁ এতিয়া হনুমান মন্দিৰ দৰ্শন কৰা হ'ল প্ৰসাদ আনিছিলোঁ দেখাই দিয়া নাই বুন্দিয়া লাড়ু হনুমান বাবাই বুন্দিয়া লাড়ু ভাল পায় সেইকাৰণে আমি বুন্দিয়া লাড়ু লৈ আহিছোঁ যদি কোনোবা আহি পোৱা নাই ইয়াতে আহিব মনোকামনা পূৰ্ণ হয় বুলি কয় সকলোৱে সেইকাৰণে বহুত বিভিন্ন ধৰণৰ মানে ঠাইৰ পৰা আহে মানুহ বৰপেটা নলবাৰী গুৱাহাটীৰ পৰাও আহে বুলি শুনিছোঁ মানে দূৰৰ দূৰৰ পৰা আহে ক'ত আছে এই মন্দিৰটো দাৰাংগামেলা কুমাৰীকাটা পাৰ হৈ পিনে ভূটান বৰ্ডাৰত দিয়া নাই ৰ'ব কি খাব ন পেৰা কি আছে আৰু চিংৰা দাম বহুত ধুনীয়া আছে খাই খোৱাত ভূটানটো খোলা নাই আমি গেটলৈকে যাম গেটলৈকে ভূটান খোলা নাই বুলি মোক পিছা কথা কৈ থাকে সদায় চাওঁ আজি প্ৰমাণটো পোৱা যাব আজি কনফাৰ্মেশ্যন পাম মাতৃকালি 78,438 kilometers.
ভূটান বৰ্ডাৰ আহি গ'লো, আমি ফৰেন কাণ্ট্ৰি পাই গ'লো। কোৱা কিবা এতিয়া কৈছে অঁ কি ভূটান চাব আহিছিলা দেখোন, বিশ্বাস কৰা নাছিলা দেখোন তুমি। ভূটান যে বন্ধ আছে, তুমি মোৰ কথা কিয় বিশ্বাস কৰা নাছিলা? তুমি যে মিছা কথা কোৱা, কিয় মিছা কথা ক'ম? ভুল কোৱা। মই মিছা কথা ক'ম নেকি? হাই ফ্ৰেণ্ডছ, আমি আহিছিলোঁ ভূটান চাব। ভূটানৰ ভিতৰত যাম বুলি ভাবিছিলোঁ, কিন্তু ভূটানৰ গেট বন্ধ আছে। মানে ক'ভিড হোৱাৰ পৰা যি গেট বন্ধই হৈ আছে, খোলাই নাই এতিয়ালৈকে। গোটেই ট্ৰাকবিলাক জমা হৈ আছে। ট্ৰাকবিলাকক লগত দিয়ে কিজানি বা ভূটানত হয় মেনকা টি গাৰ্ডেন, ইণ্ডিয়া ভূটান বৰ্ডাৰত আছে। বাৰিষাহে পানী হয় আৰু অলপ, বাকী এনে শুকানে হয়।